হাই ফ্রেন্ডস, জুবিনদাৰ মৃত্যুৰ কেইদিনমান হ'ল ইতিমধ্যে মানুহে লগাই দিছে চক্ৰান্ত জুবিনদাৰ লগত। জুবিনদাৰ যে মায়াবিনী গানটো আছিলে সেইটো গানৰ কপিৰাইট দি দিলে মুস্তাফিজুৰ ৰহমানে। সেইটো বাইটি মিউজিক কোম্পানীৰ ওনাৰ মুস্তাফিজুৰ ৰহমান হিয়ে মায়াবিনী গানৰ কপিৰাইটৰ মতলবটো হয়তো আপোনালোকে বুজি নাপায়। তো সেইটোৰ মতলব হ'ল গৈ যেনেকুৱা মোৰ গান এটো যদি আপোনালোকে ইউজ কৰে তেনেহলে মই পইচা পাম। তেনেকুৱা এতিয়া জুবিনদাৰ মৃত্যুৰ কেইদিনমান গ'ল, মায়াবিনী গানটো বহুত ইউজ হৈ আছে, মানুহে ইউজ কৰি আছে। তো সেই কপিৰাইট দি দিছে, পইচাখিনি তাৰ তাত সোমাব। সেইকাৰণে চাওক কিমান ডাঙৰ চালবাজি কৰিছে জুবিনদাৰ লগত। এটো কি কামটো ভাল কৰিছে নে বেয়া কৰিছে আপোনালোকে নিজে বিবেচনা কৰক আৰু ভিডিঅ'টো শুনক কি ক'লে। যোৱা এদিন আগতে আমি জুবিনদাৰ মায়াবিনী গীতত আমাৰ ভাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা কপিৰাইট ক্লাইম বহাইছিলোঁ। শুনিলে নে? এতিয়া আপোনালোকে বিবেচনা কৰক যে কামটো কি ভাল কৰিছে নে বেয়া কৰিছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব ফলো অৱশ্যই কৰি দিব। জয় অসম।